Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা জেতিয়া নামে ধাৰাবাহিকখনত হিয়া চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা জেতিয়া নামে চিৰিয়েলত অভিনয় কৰা হিয়াৰ আচল নামটো হৈছে তৃপ্তি ৰাণী কোচ। তৃপ্তি ৰাণী কোচৰ ঘৰ হ'ল তেজপুৰত। তেওঁ জন্ম হৈছিল ৭ আগষ্ট ২০০০ চনত। তৃপ্তি ৰাণী কোচৰ পৰিয়ালত মাক দেউতাক আৰু ভায়েক এজন আছে। মাকৰ নাম হ'ল জ্যোতি কোচ, দেউতাকৰ নাম হ'ল ৰামাকান্ত কোচ আৰু ভায়েকৰ নাম হ'ল গীতাৰ্থ কোচ। তৃপ্তি ৰাণী কোচৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল গাৰ্লছ হাই ছেকেণ্ডেৰী আৰু MP স্কুল তেজপুৰৰ পৰা। কলেজ পঢ়িছিল তেজপুৰ কলেজত। অভিনেত্ৰীগৰাকী বৰ্তমান ছিংগুল আছে। তৃপ্তি ৰাণী কোচে জোনাক টিভিত সম্প্ৰচাৰিত হোৱা লাহৰী গাঁও পঞ্চায়ত চিৰিয়েলত অভিনয় কৰিছিল। আপোনালোকে বাৰু বৰষা জেতিয়া নামে চিৰিয়েলত হিয়া অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।